বাপা ই এতিয়া ঘূৰা গাড়ী চলা কৰিছে অপৰাধ এটা লগ পাইছো মই মাথা পঢ়াত খেলিব পঢ়িব মন তই এতিয়া মোৰ কথা নুশুনা নুশুনিলে কি হ'ব এতিয়া উপায় নাই তোক বুজাব লাগব এফালে আছো তই কথা মই কথা বুজি দে একে বেছি মই বুজি দে বিস্কুট খাব লাগিছিল যে ৰাতি বিস্কুট আছিলো এতিয়া মই খাই ভাল চাগতে মই ৰাতিতে আছিলো ৰাতি খাই জানি যেতিয়া বিস্কুটখিনি বিস্কুট খোৱাব লাগিব কোনোবা আহে না চাউল আছো জন্মিত যাবা তেতিয়া তোক মই বিস্কুট কিনি দিব পাৰিম নহ'লে মোৰতো পইচাই নাই কোনোবা আহিলে কিন্তু দিবে লাগিব দেই দে ডাঙৰ চাই পেকেট এটা আনি দিম তোক ভালকৈ খাবি তই পেলো তুলি তুলি বহি পেলাই মদ কৰিছো উৎপাত বাচি তই বাপা পক্ষীৰে আছা নেকি হে কোনোবা আহিছে জন্দিছ ধৰবে খাব পাৰিব জন্ডিছ পাইছি বাপা ভগৱানে উদ্ধাৰ কৰিলে আকৌ নাছিলে ঘৰত বিস্কুটো নাছিলে এই কান্দি আছে তই বিস্কুট পাণ তামোল আছে নে নাই না একো নাই আৰু তই কচুৰ পাত নটা আৰু দুবৰি বনাব লৈ আহ যাই পেলাই আৰু পইচা ল'ম যা ভালকৈ পেৰিম যে আজি বিস্কুটটো পাৰিব কিন্তু কিনি নাপাৰিবি মিলাই থৈ লাগিব কিন্তু আসি আহক আহক বহক আহিছো ৰবা এই আপাটো কিবা অসুখ হৈছে তাকে চাবৰ কাৰণে আপাটোৰ সেই জন্ডিছে হৈছে নে কিবা হৈছে চিচা পৰি গৈছে মাথাটো সৰু হৈ গৈছে গোটেই তলফালে সেই হৈ গৈছে দিয়কচোন দিয়ক বহক মই চাই আছো এই মোৰ সেই তামোল পাণ কিবা লাগব নহয় এইগিলা আপোনালোকেতো আনা নাই পইচা পাতি আনিছিলে নাই চব ৰেডি আকৌ আনা নাই মই নাজনো নহয় তামোল পাণো আনা নাই পইচাও আনা নাই 800 টকা আনিছো বহা বাপা তো জগাৰ আনবা গেছি আপাটোৰ জন্ডিছ মানে চকু টকু এইবিলাক হান্দা হৈছে বহুত পুৰণাই আগৰ পৰা আছিল যেন পাইছো এইটো জন্ডিছ ইমান দিন ডক্তৰক দেখাইছিল নেকি ভাল পাই আৰু হৈ কিবা খালি হৈ নেকি নাজানো এক জাগাতে এতিয়া আপোনাৰ সময় যাব 6 দিনমান জাৰিব লাগিব ইয়াৰ বেমাৰটো লুকে আছিল বহুত দিনৰ পৰা মানে লুকে আছিল এইটো আপুনি গম পোৱা নাই আপুনি উশাত খুৱাই আছে ভাল পায় আৰু হয় ই পুৰণা জন্মিছিল এইটো লুকে থাকে ইয়াত দেখছি না চেহেৰাটো কেনেকুৱা হৈ গৈছে গাঁঠি চাঠিবিলাক কেনা হৈ গৈছে মাথাটো চিচা হৈ গৈছে ইয়াৰ কিমান মানে কি গেল মানে দেখছি নাই এক অলপ যাৰ টাইম ল'ব আপুনি চিন্তা কৰিব নালাগে ভাল কৰিম মই কালি আপোনাৰ 3,500 মান খৰচা হ'ব ক্লিয়াৰ হৈ যাব এই লক্ষীজনে কাকো এৰা নাই চবকে ভাল কৰিছো একো ঠিক কৰিম এফালে চাইছো মাত বোল নকৰে চেঁচা কৰি গৈছে চালা চকু যা সৰাম কৰি আঞ্জা দিছো কি আনলি তই লাউৰ পাতকে আনলি আকে দিওঁ এটা আকে মানে তোৰ জন্ডিছ হৈছে ইয়াৰ পৰা তোৰ তাকে আহিল জন্ডিছটো এটা যা কচুৰ পাত লৈ আহিলা তোৰ লাউৰ পাতে জন্ডিছ কবাৰ বস্তু কবাত খাবি মোৰে জন্ডিছ হৈছে যা ইবাৰে আনিছে এই কচুৰ পাতে এই কচুৰ পাত গুৰু 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 শ্ৰীকৃষ্ণ গুৰু 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 এই চক আপোনাৰ ল'ৰাৰ কিমান জন্ডিছ খলা হৈ গৈছে চক বহুত খলা হৈ গৈছে হ'ব দিয়ক ভাল হ'ব আৰু 4 দিন যাইব লাগিব ভাল হৈ যাব যা শান্তি জাগা ভাল জাগাত খেলে দি গেল যা এতিয়া গুৰু মাননীটো দিয়ক আজি জানো গুৰু মাননীটো আনিছিল নহয় এইটো দিয়ক হ'ব দে আৰু লাগব আৰু পইচা হ'ব দে বিস্কুট খাবই যাম দিয়া এতিয়া তে যাব মিছ নকৰিব একেলগে চিৰিয়েলি যাব 3 দিন কালি ভাল হ'ব কিবা খোৱা বাছ আছে নেকি আকৌ মাছ নাই মাছো খাব মাছ মাংস খাব খালি মদ নাখাব মদ খালি বয়া বাকী চব খাব পাৰিব যাওক বাপা যা ঐ ডাঙৰীয়া ঘৰত আছ মাষ্টৰ ল'ব আহিছ আহা 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 বহা 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 দে মাষ্টৰ বাবু কি বাজা ল'ৰাটো পঢ়িব নাজানে কি বা কেছ আপোনালোকৰ কি বা ঘটনা পঢ়া শুনাত দুটাৰ মানে মনোযোগে নাই আপুনি পঢ়িব পাৰিছে নে নাই কি কৰি আছে আপুনি কি পাছনো
মই মেট্ৰিক 3বাৰ দিছিলোঁ, মোৰ বেয়া হৈছিল, তথাপিও আপোনাৰ ল'ৰাক মই শিক্ষাটো দিব পাৰিম। ছোৱালীবিলাকক টিউশ্যন পঢ়াবলৈ মই চলি আছোঁ দিয়ক। মানে মই আপোনাৰ ল'ৰাক পাৰিম দিয়ক পঢ়াব। মাষ্টাৰ বাবু কি চাউলৰ ভাত খোৱা কত গলে থাক গুৰু দিছে বাঢ়ি গৈছ আমাৰ চুলটো খতৰা পৰি গৈছে তাকো অলপমান শকাত কৰিব লাগে কি চাউলৰ ভাত খোৱা তুমি মোৰ খোৱাৰ বাছ নাই দিয়ক, মই 3বাৰ পন্তা ভাতে মাৰো দিনটোত পিঁয়াজেদি। ও মাষ্টাৰ বাবুৰ নিচিনা মোৰ চুলটোকো তিনবাৰ পন্তা ভাত খোৱা কৰো আৰু বিস্কুট চিস্কুট বাদ দিওঁ আৰু পেলু হোৱাৰ নিচিনা সি কেইটা খতৰা পৰি গৈছি ঠিক আছে য মাষ্টাৰ বাবু এতিয়া পঢ়াগে ল'ৰা আছে য বহি কেনে তাক ভালকে পঢ়াগে য তোমাৰ ওপৰতে আৰু নিৰ্ভৰ আৰু কি কৰে দে নহ'লে মই আহোঁ। তই কি কৰি আছা? তোক পঢ়াবাই চকে টিউশ্যন লগাইছে পঢ়িব ইচ্ছা নাই। এইটো আম আম ৰাম ৰাম কি বস্তু এৰে ৰাম নহয় আম ৰাম ৰাম আম তই মোক মাৰছে এই কিহৰ কান্দা নাই কিহৰ হাকা দিছি এই কি হ'ল কোনে মাৰিলা তোৰ এইটো কি চেহেৰা কোনে এনে নষ্ট কৰিলা আপোনাৰ পুতেৰে এটা মই শৰ্মাচোন নাজনা কাৰণে আপোনাৰ পুতেৰে মাৰি মোক কি কৈছে চাওকচোন। ই ক'ত গেল আপা ক'ত গেল নাপাওঁ এইটো ৰুমত আছে, মোক বাচক। আছে বসু বাপৰে এই তোক মাতাই ই এনতে মাৰিবা লাগে মাষ্টৰক কালি নতুনকে আজি পঢ়াবাৰ দিনে পটকেনে মাৰি খেল কৰিলে গম দে কি কৰিব ইয়া গোটেই চাও বাপৰে নাক কেনেকে বেছি নপঢ়ো আপোনাৰ আৰু নপঢ়ো মই ৰবা এক মাতো ৰবা অকৰা তই মাষ্টাৰৰ লগত তই মাৰছা মাষ্টৰটো কেনেকে এফালে আছো তই মাৰিবি আৰু ব কথাখিনি বুজি গম পাও কি হৈছে ব কিয় মাৰছা মাষ্টৰক তই মাষ্টৰক শিক্ষা গুৰু বুজে লাগা এই অকৰা চুলাক মই নিশিকাও নহয় ৰবা মাষ্টৰ ৰবা নিশিকাও আৰু হাত আনিছি ৰবা হাত নাটাংবি তোক ইবাৰ তোক বাদ দিম বছৰ ভিতৰত মই তোক তেওঁ বেছি শিক্ষা গুৰু মাৰে নেকি তই পঢ়িব নাজানা কাৰণে মই মাষ্টৰটোক টিউশ্যন দিছো আজি নতুনকে আৰম্ভণিৰ দিনে তই মাৰি কেনে গৈছে তোক এটা চৰে মাৰি লাগ দিছো তই ধৰাকে মাষ্টৰ এনেকে লাও মুৰা কৰি কেনে মুখে চুভিছে নাক চাক কাটি গৈছে আৰু কি অত্যাচাৰ কৰি দিছে মই বডিটো বনাম বুলি ভাবছিলো নবনাও নালাগে আপুনি বডি বনাই আপুনি আৰু দেখা নেদব আৰু হৈছে আপোনাৰ যাওক ছাৰক মাৰলি নহয় আৰু স্কুলত ঘৰততো ছাৰে আৰু পঢ়াবা নাহে আৰু বেলেগ ছাৰো নাহে সেইকাৰণে আৰু স্কুলত যাব লাগিব দে যাবি না দে ভালকে আৰু তই পঢ়া দে স্কুলতে শিক্ষা লবি দে জণ্ডিছ হৈছিলে স্কুলত কিয় হৈছে জণ্ডিছ জনাইছো শকত হৈছো অলপমান বাহ বহা আজি তো নতুনকে চুলি পকাবা গৈছি ই বড় কৰা চলি একাকো নকবি বুঢ়া বুলি কৈছে হলচিৰিকে চুলি তো বকছি শিকা নাই বুঢ়া বুলি কৈছি কৈছে হা ঐ কি কাজিয়া কৰি আছে হা কি বোৰ ঐ আজি প্ৰথম আহিছে আহি কেনে কাজিয়া কৰি আছে যাৰ পৰা ওলাই যা কাজিয়া কাক দেখছে আগে কাজিয়া করছি আগে বাবা নাই আরে খুব বুড়া করে কাজিয়া করছি নপঢ়িছে যা তই সিদিনা টিউশ্যন পঢ়িবা পাহা মাষ্টৰ তোক মাৰছা মাৰিবা পাই না আৰু আজি ষ্টুডেণ্টকো বিলাক কাৰোবাক মাৰছা সেনেকে হ'ব নেকি তোক আজি বান্ধিম আজি তোক ভালকে পিটিম আজি তোক নামাবি নামাবি তই ক'ত যাবা আহিছা তই তোক আজি বান্ধা হ'ব তোক আৰু নেৰু আৰু তোক আজি আৰু আজিৰ পৰা মাষ্টৰক মাৰিবি না টিউশ্যন মাষ্টৰ ষ্টুডেণ্টক মাৰিবি না এইবিলাক কাম নকৰিবি মাষ্টৰক মাৰিব পাৰি শিক্ষা গুৰু মাৰিব পাৰি মাৰ আজি পৰা কাকো নামলো ছাৰকো নামলো বাইদেউকো নামলো কাকো নামলো মাষ্টৰক মাৰা নামাবি দেই মাষ্টৰক মাৰিব নাপায় মাষ্টৰে জ্ঞান দে শিক্ষা দে গুৰু হয় মুখীয়া কৰ আজি তোক মই মাফ কৰি দিলোঁ আৰু তই কাজিয়া পেচাল নকৰিবি ভাল হৈ যা
পন্তা ভাত খাবি চেহাৰাটো হ'ব তোৰ যা জিমে পন্তা ভাত হাই ফ্ৰেন্ডছ ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে আপোনালোকৰ লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্টটো কৰিব আৰু যিবিলাক নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব